So guys, এয়া চাওক আমাৰ ধান পথাৰ তো এয়া ধানৰ মাজত আলি আছে তাৰ সৰুকে তো এয়া হ'ল আমাৰ ধান পথাৰ চাব পাৰিছে গাইজ কমেণ্ট কৰি জনাব ধান কেনেকুৱা হৈছে এয়া চাব পাৰিছে চাওক গাইজ ধান কি ধুনীয়া মানে এবাৰ অলপ ভালেই হৈছে বুলি ক'ব লাগিব তো ইফালে আমাৰ মন্দিৰে কাটি আছে ধান অকলে অকলে আজি দিনটো এই খেপাতে কাটিলে চাওক আমাৰ মন্দিৰে হয় মন্দিৰ ये मैं गलत चांसिम बाप रे बाप सा दिन बोल बुला रहे हैं क्या चाहते हो दिला पर मुंडी है तो गाइस सब पैसे है बहुत तेज हो रहा है बहुत तेज हो रहा तो মই গৈ আছো এতিয়া মোৰ লগত বাউলি আছে আমি দুজন গাই গৰু দুটা ইয়াত বান্ধি থৈছো আৰু বাকি কেইটা চাপৰিত বান্ধা হৈছে মানে যেটো এটা পোৱালি দিছে পোৱালি জগিছে তাৰ পিছত এজনী গাই মানে ভৰিটোত মানে অলপ দুখ পাইছে আনৰ বেলেগৰ গৰুৱে মানে খসি মানে ভৰি ভাঙাই দিলে তো তাৰ কাৰণে আমি লব আইছো ইফালে টকা গাইটা আমি আইলো এ নদী কিনাৰ নদী কিনাৰত আইপ কলো এ নদী শুকাই গল समझ रहे हो তো মাছ মাৰিলেও পোৱা যায় ইয়াত তো এই পাই গলো আমাৰ গাইজনীক পাই গলো তো ইফালে বাঘ কাটিছে চাগে তাৰ কাৰণে পুৰা গা খাই বা পাত খাই আছে তো বাউলি মনে মনে পিছত গৈ আহি আছে হে গাইছ চাব পাৰিছে বাৰ ৰাখ কেনেকুৱা ভালে আছে কি কাটিছে ঔ তো এইজনীও আমাৰ লেঙেৰি গাই আৰু এটা গাই ক'ত আৰু খৰা আৰু এজনী ক'ত বান্ধিলে আৰু এজনী ইফালে বান্ধি এইটো ৰাখা থাক এইটো এইজনী হ'ল চাওক গাইছ পুৰা ভৰিটো মানে আগফালৰ ভৰিটো পুৰা কেৰাই গৈ গৈছে আমি গাইজনীকে ল'ব আহিলোঁ আৰু এই চাওক গাইছ দেখিব পাৰিছে কি হৈছে পুৰা ভৰি মানে পুৰা কেৰে হৈ গ'ল হাৰ্ডি পুৰা মানে ওলা হৈ গৈছে তো আমি আৰু আনজনী গায়ক বিচাৰিব যাওঁ বমি পঠা তো আমি এই নদী কিনাৰত এতিয়া আহিলোঁ তো এইটো হ'ল আমাৰ কলবাৰী তো এইফালে আছিলে আমাৰ নাৰিকল গছ মানে পৰি গ'ল এতিয়া নদীত পৰি গ'ল নহয় সেই চাওক কি তো গাইছ ইফালে চাওক চাব পাৰিছে কি ডেঞ্জাৰকে মানে গৰাখনীয়া হৈ আছে আমাৰ পুৰা বাৰী মাটি লৈ যাওঁ হৈ গৈছে কলগছ হয় তাত নাৰিকল গছ আছিলে না আগত তো এয়া চাওক গৰাখনীয়া ডেঞ্জাৰকে গৰাখনীয়া হৈ আছে তো গাইছ ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে মানে আমাৰ চৰকাৰৰ ওচৰলৈকে পায় তো আমি গৈ আছোঁ এতিয়া গাইজনীক বিচাৰিবলৈ ক'ত থাকিলেও গাইজনী তো ৰাতিপুৱা মই ইয়াতে বান্ধিছিলোঁ মই নিজে বান্ধিব আহিছিলোঁ আৰু চাওক গাইছ ধান বাঢ়ি চাওক এতিয়া বেলি দিব ৰুম হৈছে বাম মাটি হয় কিন্তু হ'লেও ধান সিমান এটা বেয়া হোৱা নাই দে তো গাইছ চাব পাৰিছে ই ধুনীয়া ধান হৈছে তো গাইছ আপোনালোকৰ পৰা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব পথাৰ কেনেকুৱা হৈছে ধানৰি পথাৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব চাওঁ আমাৰ তাত গাইছ পুৰা পকি ধান পাকি গৈছে এতিয়া কাটিবলৈহে মানুহ এতিয়া পোৱা টান কাৰণ সকলোৱে ব্যস্ত হৈ আছে ধান কটাত নিজৰ ব্যস্ত হৈ আছে হাজিৰা পাবও টান হৈ গৈছে এতিয়া মানুহ পাবলৈ তো ক'ত গ'ল গাইজনী ক'ত বান্ধিলে গাইজনী তো গাই চাব পাৰিছে পুৰা গৰাখনীয়া ইয়াত হৈ আছে পুৰা ইমান ওখ কৈছে গৰাখনীয়া হৈছে এইটো চাব পাৰিছে গাইছ তো গাইছ ভিউজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আগতে আমাৰ ঘৰ ইয়াতে আছিলে এতিয়া গৰাখনীয়াৰ কাৰণে আমি বহুত ভিতৰলৈ সোমাই গৈছোঁ যেহেতু আমাৰ ঘৰটো ইফালে আছিলে এই চাব পাৰিছে এই বাৰীত কলবাৰীৰ ওচৰতে আমাৰ ঘৰ আছিলে তো এতিয়া
আমি সোমাই গ'লোঁ ভিতৰলৈ যিহেতু গৰাখনীয়াই মানে আমাক খেদাই দিলে তো ইফালে আগত চাব পাৰিছে দেউতা আহি আছে নাওলৈ দাদা আৰু দেউতা গৈছে কেইজনীমান আৰু গাই গৰু আছে ল'বলৈ গৈছে তো মই আৰু বাউলি আহিলোঁ ইফালে থকা গাইটো আনিবলৈ ল'বলৈ আহিলোঁ চাওক গাইজ কি ধুনীয়া ভিউজ হৈছে গাইজ কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে তো ইফালে চাওক ধাৰণি পথাৰ কি ধুনীয়া হৈছে তো ইয়াতে আছিলে আমাৰ ঘৰ এইখিনিতে আছিলে তো দেখাই দি আছোঁ মই পুৰণি ভেটিটোক তো ইয়াতে আছিলে আমাৰ ঘৰখন আগতে তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব সিমানতে মোৰ ভিডিঅ' আজি সামৰিলোঁ বাই বাই টাটা